আজিৰ ভিডিঅ'টোত জুবিনদাৰ কিছু ধেমালি চাওঁ আহক। ক'ত আছিলা তুমি প্ৰভু? তাকে গাদীত নাথাকিব পাৰো, কিন্তু তোমাৰ গাদী এইখন কিন্তু নহয় দেই, হয়নে? তোমাৰ গাদী বহুত ওপৰত হয়নে? এনেকে গপকে তলত সৰু ল'ৰাটোৰ নিচিনাকে থপ এইখনতো মোৰে গাড়ীটো। নহয়, গাদীয়ে আছে হয়নে নহয়? তাতে মানে কথাটো হৈছে এনেই গাদী বুলি ক'লে পাই দিলেই হ'ল আৰু য'তে মন যায় তাতে আকৌ জুবিন গাৰ্গ হয়নে? আৰু পিছফালে চাপৰ্ট দিবলৈ যিকেইজন আছে হয়নে? ওকে আছে হয়নে নহয়? মিছা ক'লে চব ডাঙৰ মানুহবোৰ আছে আছে। আছে আছে ভয়ো লাগে নহয় মাজে মাজে। মিছা ক'লে কিডাল হ'ব? এইডাল আছে কিন্তু বৰকে তোমাই দিওঁ নেকি? নাই মই নেক্সট গাড়ীটো আহিবলৈ চান্স নাইতো নাই। এইডাল দেখুৱাই থাকিলে অলপ পিছতো নথকা হৈ যাওঁ। এনে কেনেকুৱা লাগিছে ইয়ালৈ আহি? এনেকুৱা মজা লাগিছে নে বাৰু? ভাল লাগিছে। এতিয়া ফুটাব পাৰিলে আৰু ভাল লাগিলে ঠিক এনেইতো আমাৰ দিন নাই, নহ'লে এনেকুৱা গুলি হয়নে? আমি সদায় বুকুত খায়ে থাকো। খাই মই ৰাতিপুৱা এমুঠি নহ'লে মায়ে মোক স্কুললৈ যাবলৈ নিদিয়ে আগতে। আমাৰ যোৱাটোৰ কথা কৈছো, মিছা ক'লে কিডাল হ'ব? গুলি খাই স্কুললৈ গৈছিল নেকি? আমি এমুকা খাই যাওঁ আগতে। আমি ক্লাছৰ প্ৰতি এনেকে গুলি খাওঁ। আমাৰ দিনত অলপ বেছি হৈছে নেকি বাৰু? অলপ বেছি হৈছে। অকমান কমাই ল'লেই হ'ল আৰু কিনো আৰু মিছা ক'লে কিডাল হ'ব হয়নে? গাড়ীত নথকা মানুহ তাতে এনেওতো আণ্ডাৰৱৰ্ল্ড হিট মাৰিবই বুলি শুনিছোৱেই হ'ল। সেইকাৰণেতো গাড়ীত নথকাটো। গাড়ীত নথকা মানে কি আণ্ডাৰৱৰ্ল্ড? মানে গাড়ীত যিটো বস্তু নাথাকে আৰু আণ্ডাৰৱৰ্ল্ড আণ্ডাৰৰ বস্তুবিলাক গম পাইছে নহয়? এইটো মানে বহাটো হয়নে নাই? সেইকাৰণে তলত বহিছো, আণ্ডাৰত বহিছোতো। এই আণ্ডাৰৰ বস্তুবিলাক বৰ ইম্পৰ্টেণ্ট বস্তু হয়নে? অভাৰত বহা নাইতো, আণ্ডাৰত বহিছো। আণ্ডাৰত মইতো কওঁ আণ্ডাৰতেই টেলেণ্টবিলাক সোমাই আছে। আণ্ডাৰতে গোটেই বস্তুবিলাক। আণ্ডাৰৰ বস্তুবিলাক গুৰুত্ব দি ল'বও লাগে। চব বস্তু অকল আণ্ডাৰ ৱৰ্ল্ড আণ্ডাৰ হেৰি হয়নে? হেৰিটো নালাগে সেইটো ইয়াত নেদেখুৱাব। তাকে সেইবিলাকতো আছে। তাৰ ওপৰঞ্চি ডাঙৰ কথাটো হৈছে আণ্ডাৰৱৰ্ল্ড হিট মাৰিব মানে 3জন মানুহ বুলি কোৱা নাই, 3টা আখৰৰ নামবিলাকৰ কাৰণে। নিপন, জুবিন আৰু তাতে মেইনজনটো আছে বিজু। হ'লে কিডাল হ'ব? পিছফালে আকৌ ফুকন হয়নে? গতিকে হিট হ'বই হয়নে নহয়? এই তিনিটা মানে 3জন য'ত নিৰঞ্জন ত'ত নটো থাকিব লাগিব। তেনেকে চাবলৈ গ'লে মোৰ নামটোতো মানে অৰিজিনেল মাইকেল জেকচন হ'ব পাৰে। এইখন চিনেমাত যতীন তপন নাই বাৰু। বাট জুবিন নিপন হয়নে? বিজু ফুকনতো আছে। বাকী গোটেইবোৰ আছে। অকল সেই মাইকেল জেকচনৰ বাকী থাকিলে আৰু তপন, যতীন, নয়ন এই কেইজনমান থাকিলে আৰু। তাকে এই মানে অভিনয় জগত আৰু সংগীত জগত চবতে 3টা আখৰ লাগিবই। 3টা আখৰ লাগিব নে কি কোৱা জুবিন মইনা? এনেকে বহিয়ে থাকে মানে ফুটোৱা মেলাবিলাক কৰিবা? নে ফুটোৱা মেলা নকওঁ। এতিয়া বাকীবিলাকক অলপ কিবা কিবি সোধা। এতিয়া তোমাৰ ওপৰত আৰু কোনটো আমাৰ গগৈদা আছে, ঋতুস্মিন আছে, তুমি আছে, আৰু কি কৰিব লাগে আমি? আৰু মই ইয়াতে গগৈদা আছে। নিপন দাক অলপ যদি গগৈদাৰ লগত কথা পাতা, নিপন দাৰ লগত। একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে? অলপহে জুনিয়ৰ আৰু মোতকে তথাপিও বেয়া পাব নালাগে আৰু। মিছা ক'লে কিডাল হ'ব? তাকে বাকী এনে কেনেকুৱা লাগিছে বাৰু চিনেমাখন কৰি? খুব ভাল লাগিছে, অদ্ভুত লাগিছে। জুবিনৰ লগত কাম কৰি, বিজুৰ লগত কাম কৰি, গোটেই শিল্পীখনৰ লগত কাম কৰি, ৰাজেশৰ লগত কাম কৰি, গোটেই ইউনিটিৰ লগত কাম কৰি সাংঘাতিক ভাল লাগিছে। এনেই জুবিন মইনা এনে ডাইৰেক্টৰজন কেনেকুৱা? অকণমান ওখ তথাপি চলি যায় নে? ভালনে ডাইৰেক্টৰজন? ডাইৰেক্টৰজন ভাল, খালি মই ডাইৰেক্টৰজন সদায় মানে মাৰি থাকোঁ। অলপ চাপৰ হ'ব লাগে ডাইৰেক্টৰবিলাক নেকি? ডাইৰেক্টৰবিলাক এনেকুৱা কথা নাই। তাকে বাকীবিলাকৰ কথা মই নিজে নাপাতো বুলি ৰাজশ্ৰী বাইদেউ আছে, ৰাজশ্ৰী বাইদেউ। তাকেহে মইতো কওঁ